নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ভইচ চেঞ্জৰ কেইটামান প্ৰেক্টিছ কৰিম আমি। ডেলেড এণ্ট্ৰেন্স এক্সামত বহুতকেইটা কুৱেশ্যন ভইচ চেঞ্জ অহা দেখা যায়, গতিকে সেইবাবে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আপোনালোকৰ। যদিহে ভইচ চেঞ্জ কেনেকৈ কৰিব লাগে নাজানে, তেনেহ'লে এই প্ৰেক্টিছৰ জৰিয়তে শিকিব পাৰিব। আমি গম পাওঁ ভইচ চেঞ্জ এক্টিভ আৰু পেছিভ। এক্টিভ ভইচত সদায় ছাবজেক্টৰ ওপৰত গুৰুত্ব দিয়ে আৰু পেছিভ ভইচত অবজেক্টৰ ওপৰত গুৰুত্ব দিয়ে। সেইটো মনত ৰাখিব। অৰ্থাৎ যেতিয়া আমি এক্টিভত যিটো ছাবজেক্ট লিখোঁ, ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট ধৰি লওক, এইটো এটা বাক্য। এই বাক্যটো আমি যেতিয়া পেছিভত আনিম, অবজেক্টটো আগলৈ লৈ আহিম, ছাবজেক্টটো পিছলৈ লৈ যাম আৰু ভাৰ্বৰ আমি থাৰ্ড ফৰ্মটো ব্যৱহাৰ কৰিম। তাৰপিছত অবজেক্টটো আগত আমি এটা বাই প্ৰিপজিশ্যন বহাম, সেইটো মনত ৰাখিব। তাৰপিছত প্ৰনাউনবিলাক চেঞ্জ হৈ যায়। আই থাকিলে মি হয় পেছিভত, ইউ থাকিলে ইউৱে থাকে, হি থাকিলে হিম, চি থাকিলে হাৰ, ইট থাকিলে ইট, উই থাকিলে আছ, ইউ থাকিলে ইউ, দে থাকিলে ডেম। নিশ্চয় বুজি পাইছে। এতিয়া এইটো আই ইট ৰাইচ, এই বাক্যটো প্ৰেজেণ্ট ইনডেফিনিটত আছে, ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট। মনত ৰাখিব, প্ৰেজেণ্ট ইনডেফিনিটত থাকিলে আমি বা এনেকৈ থাকিলে আমি সদায় ভাৰ্ব যদি প্ৰেজেণ্টত থাকে এম ইজ আৰ বেছিকৈ আনিম, এম ইজ আৰু আৰ, মানে ছাবজেক্ট অনুসৰি এম বা ইজ আৰ বহিব। অবজেক্টটো আগলৈ লৈ আহিম, অৰ্থাৎ ৰাইচটো আগলৈ লৈ আহিম আমি। তাৰপিছত আইটো পিছলৈ লৈ যাম আৰু আই হ'লে আমি পিছত মি বহাম, অবজেক্ট প্ৰনাউন সলনি হৈ যায়। চ' ইয়াত কোনটো হ'ব? ৰাইচটো আগলৈ লৈ আহিলোঁ, আইটো পিছলৈ লৈ গ'লোঁ, মি হৈ গ'ল, তাৰ আগত বাই আহিব। চ' সেইকাৰণে ইয়াত হ'ব ৰাইচ ইজ ইটেন বাই মি। ৰাইচটো আগলৈ ল'লোঁ, আইটো পিছলৈ লৈ গ'লোঁ, ভাৰ্বৰ থাৰ্ড ফৰ্ম, ইটটো ইটেন হৈ গ'ল আৰু অক্সিলিয়েৰী ভাৰ্ব আনিছোঁ ইজ। বুজি পাইছে নিশ্চয়। হি ৰাইটছ এ লেটাৰ, এইটো কোনটো হ'ব? এ লেটাৰ ইজ ৰাইটিং বাই মি, হি ইজ ৰাইটিং এ লেটাৰ, এ লেটাৰ ইজ ৰিটেন বাই হিম, নন অফ দ্য এবভ। এইটো চাওঁ যদি আমি এ লেটাৰটো আগলৈ আনিব লাগিব। এতিয়া এই লেটাৰটো কোনটো? এইটো এটাত আছে, এইটো এটাত আছে, এই দুটাত আছে। হিটো পিছলৈ লৈ যাম, হিটো পিছলৈ লৈ গ'লে হ'ব হিম। আমি অথনি যিখন চাৰ্ট পাইছিলোঁ ইয়াত হিম আছে, এইটোত আছে। তাৰপিছত প্ৰেজেণ্ট ইনডেফিনিটত আমি এম ইজ আৰ আনো, ইয়াত ইজ আছে, ভাৰ্বৰ থাৰ্ড ফৰ্ম ৰিটেন, গতিকে চি অপশ্যন কাৰেক্ট। এইকেইটা আকৌ মনত পেলাই লওক। আই থাকিলে মি, ইউ ইউ, হি হিম, চি হাৰ, ইট ইট, উই আছ, ইউ ইউ, দে ডেম। তাৰপিছত আহিলোঁ এইটো। এতিয়া এই বাক্যটো কি হ'ব? দে প্লে ফুটবল। ফুটবলটো আগলৈ লৈ আহিলোঁ, ফুটবল ক'ত ক'ত আছে? গোটেই তিনিটাতে আছে। ডেটো পিছলৈ লৈ গ'লে ডেম হ'ব, ডেমো গোটেই তিনিটাতে আছে, দেখিছেনে? তাৰপিছত অক্সিলিয়েৰী ভাৰ্ব লাগিব এম ইজ আৰ, প্ৰেজেণ্ট ইনডেফিনিটত যিহেতু আছে, এইটোতো আছে, এইটো আছে, গোটেই তিনিটাতে আছে। তাৰপিছত আহিব ভাৰ্বৰ থাৰ্ড ফৰ্ম, প্লেটো কি হ'ব? প্লেট হ'ব। ফুটবল, ফুটবলৰ পিছত আমি কি বহাম? ইজ বহাম, কেতিয়াও আৰ নবহে। ফুটবল ইজ ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লেট বাই ডেম। তেনেহ'লে এইকেইটাৰ মাজত পাৰ্থক্য কি? ইয়াত ইজ আছে কিন্তু এইটোত আৰ আছে, আৰ কেতিয়াও নহয়, এইটো ইজ হ'ব। ফুটবল ইজ প্লেট বাই ডেম। অপশ্যন বি ইজ কাৰেক্ট। তাৰপিছত চাওক, এই বাক্যটো আকৌ আগৰ নিচিনা নহয়, এইটো অলপ বেলেগ। এইটোত কি কি আছে? এইটোত ছাবজেক্ট আছে, এম ইজ আৰ আছে, তাৰপিছত আছে কি? ভাৰ্বৰ লগত আই এন জি আছে, দেখিছে নহয়? এইটো ছাবজেক্ট এম ভাৰ্বৰ লগত আই এন জি, এনেকুৱা বাক্যবিলাক আমি অক্সিলিয়েৰী ভাৰ্ব এম ইজ আৰ থাকিবই, লগতে যিটো ভাৰ্বৰ লগত আই এন জি লাগি আছে সেইকাৰণে আমি বেছিকৈ আনিম বিং পেছিভ ভইচত। বাকী নিয়ম একেইখিনিয়ে থাকিব, খালি আমি বেছিকৈ অক্সিলিয়েৰী ভাৰ্ব যিটো থাকে সেইটো থাকিবই, কিন্তু এম বিং, ইজ বিং, আৰ বিং হ'ব। তাৰমানে এম ইজ আৰটো থাকিবই, কিন্তু বেছিকৈ আনিম বিং। এতিয়া এই বাক্যটোত কি হ'ব? এই বুকটো আগলৈ লৈ আনিম। এই বুকটো এতিয়া ক'ত আছে? ছাবজেক্ট হৈ বহিব এই বুক। তাৰপিছত বাক্যটোত যিহেতু কি আছে? এই বুকৰ পিছত ইজ আহিব, অক্সিলিয়েৰী ভাৰ্ব থাকিবই। এই বুক ইজ, এই গোটেইকেইটাতে আছে, এইটোত নাই। এই বুক অকল এইটোৰে বিটোতে আছে, দেখিছে নহয়? তাৰপিছত ভাৰ্বৰ লগত যিহেতু আই এন জি আছে, বিং আহিব। এইটো বিটোত কি আছে? বিং আছে। এই বুক ইজ বিং ৰেড, এইটো বি নহয়, এইটো বাই হ'ব লাগিছিলে, বি ৱাই, বাই মি। এই বুক ইজ বিং ৰেড বাই মি। ৰিডটো থাৰ্ড ফৰ্মত ৰেডেই থাকে, সেইকাৰণে এইটো এনেকৈ আছে। হি হেজ ইটেন ৰাইচ, আকৌ এই নিয়মটো বেলেগ। এইটো আকৌ কি হ'ল? এম ইজ আৰ নাই, দেখিছেনে? তাৰমানে কণ্টিনিউৱাছত নাই, এইটো প্ৰেজেণ্ট পাৰফেক্টত আছে। প্ৰেজেণ্ট পাৰফেক্টত যেতিয়া থাকিব,
তেতিয়া থাকিব কি ছাবজেক্ট প্লাছ হেভ হেজ ভাৰ্বৰ থাৰ্ড ফৰ্ম থাকে, এইটো নিয়ম। তাৰপিছত অবজেক্ট আমি গম পাওঁ পেছিভ ভইচত কি থাকিব, পেছিভ ভইচত আমি যিটো ছাবজেক্ট সেইটো অবজেক্টটো আগলৈ লৈ আহিম, ছাবজেক্টটো পিছলৈ লৈ যাম। গতিকে আমি আগলৈ আনিব লাগিব কি ৰাইজটো আগলৈ আনিব লাগিব, ৰাইজ এইটোতো আছে, এইটোতো আছে, এইটোতো আছে, সিটো পিছলৈ লৈ যাম, সি থাকিলে হিম হয়, এইটো তাত আছে, গতিকে সিটোতো নহয়েই। তাৰপিছত ৰাইজ, তাৰপিছত যেতিয়া হেভ হেজ থাকিব আমি বেছিকৈ আনিম বিন, ৰাইজৰ পিছত হেজ বিন এইটোতে আছে, গতিকে অপশ্যন এ ৰাইজ হেজ বিন। এইটো অলপ এইটো ইটিং নহয়, ভাৰ্বৰ থাৰ্ড ফৰ্ম হ'ব, ৰাইজ হেজ বিন ইটেন বাই হিম। মনত ৰাখিব কি ক'লোঁ, এইটো ৰাইজ হেজ বিন ইটেন বাই, এইটো ইটিং নহয় দেই, ইটেন বাই হিম, এইটো হ'ব পেছিভত। তাৰপিছত 7 নম্বৰ কুৱেশ্যন, someone has stolen my watch, এইটো আগৰ নিচিনা মাই ৱাটছ আগলৈ লৈ আহিলোঁ, হেজ বিন আহিব, ষ্টলেন থাৰ্ড পাৰ্চন, এইটো ভাৰ্বৰ থাৰ্ড ফৰ্ম থাকিবই, মাই ৱাটছ হেজ বিন ষ্টলেন বাই someone, এইটো শুদ্ধ উত্তৰটো হ'ব এইটো অপশ্যন এ। তাৰপিছত আহিলোঁ, হি হেজ বিন ডুইং দ্য জব, দ্য জবটো আগলৈ লৈ আহিব, যেতিয়া ভাৰ্বৰ লগত ING লাগি থাকিব আমি বেছিকৈ আনিম বিং আনিম, ভাৰ্বৰ লগত ING লাগি থাকিলে। দ্য জব হেজ বিন, এইটোত আছে বিং, হেজ বিন বিং ডান বাই হিম, গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। অবজেক্ট আছে এই ৱৰ্কটো আমি আগলৈ লৈ আহিম, এই ৱৰ্কৰ পিছত হেজ বিন আহিব, এই ৱৰ্ক হেজ বিন, ভাৰ্বৰ লগত ING থকাৰ কাৰণে বিং আনিছোঁ, ডুটো ডান হ'ব, এই ৱৰ্ক হেজ বিন বিং ডান বাই মি, থাকোঁতে মিলৈ সলনি হৈ যাব। চ' অপশ্যন বি শুদ্ধ উত্তৰ। এবাৰ শেষৰ কুৱেশ্যনটো, আই হেভ বিন ৱাটছিং এন মুভি চিন্স দ্য মৰ্ণিং। এতিয়া ইয়াৰ আমি চিন্স দ্য মৰ্ণিঙৰ কথাটো গুৰুত্ব দিব নালাগে, বাক্যটো চাওক আপোনালোকে, বাক্যটো দীঘল, কিন্তু ইয়াত এইটো ছাবজেক্ট অক্সিলাৰী ভাৰ্বৰ লগত ING, এইটো অবজেক্ট, গতিকে বাকীডোখৰ একেই থাকিব, বাকীডোখৰ সলনি নহয়, কিন্তু আমি সলনি কৰি লৈ এইডোখৰ এন মুভিটো আগলৈ লৈ আহিলোঁ, অবজেক্ট যিহেতু আগলৈ লৈ আহিলোঁ এন মুভি। তাৰপিছত অক্সিলাৰী ভাৰ্ব যিটো হেজ বিন বা হেভ বিন থাকিব, এইটো হেজ বিন, এই মুভিৰ পিছত হেজ বিন আহিব। তাৰপিছত ভাৰ্বৰ লগত যিহেতু ING লাগিছে বিং আহিব, এই মুভি হেজ বিন বিং, এতিয়া আমি ক'ত এইটোত আছে, এই মুভি হেজ বিন বিং, ভাৰ্বৰ থাৰ্ড ফৰ্ম ৱাটছিংটো ৱাটছ হৈ গ'ল, বাই মি চিন্স দ্য মৰ্ণিং, আইটো মি হৈ গ'ল, আইটো পিছলৈ লৈ গ'লোঁ, অবজেক্টলৈ লৈ গ'লোঁ, আৰু অবজেক্ট প্ৰনাউন আই হ'লে মি হয়, আমি যিহেতু চাৰ্টখনত পাইছিলোঁ আগতে। ভইচ চেঞ্জ এইকেইটা শিকিলোঁ আমি। ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ইংলিছ গ্ৰামাৰ আৰু ভিডিঅ' বনাই থাকিম, আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব, আৰু ভিডিঅ'সমূহ আপোনালোকে এবাৰ চাই পেলানি যদি মনত নাই ৰোৱা বাৰে বাৰে আগৰ ভিডিঅ'বোৰ চাব, কাৰণ এই ভিডিঅ'সমূহৰ পৰাই আপোনালোকৰ ম'ষ্টলি কমন কুৱেশ্যন আহিব, যদিহে পাহৰি গৈছে বাৰে বাৰে ৰিভাইজ কৰি থাকিব ভিডিঅ'সমূহ, তেতিয়া নিশ্চয় পৰীক্ষাত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।